लगे थोड़ी थोड़ी जब तूने अंगड़ाई आंख मेरे। Hi guys, welcome to my vlogs. আজি আমি ধুনীয়া ঠাইডোখৰ চাবলৈ গৈ আছোঁ মানে আমাৰ ইয়াতে মৰিগাঁও জিলা পৰে ন আমাৰ ইয়াতে তো বৰঙাবাৰীত কিবা বিবাহ ভৱনৰ নিচিনা ঠাইডোখৰ বনাইছে চবে কৈ আছে বহুত ভাল লাগে তো আমিও আজি চাবলৈ গৈ আছোঁ চ' আপোনালোককো দেখাম মানে ভিডিঅ'টো কেনেকুৱা লাগে আমাৰ ঠাইডোখৰ এনেকৈ গাঁৱতে যে ইমান ধুনীয়া এডোখৰ ঠাই বনাইছে চ' ভাল লাগিছে আৰু শুনিব পাইছোঁ জুবিন গাৰ্গ আহিব চ' চাবলৈ যোৱা ঠাই ন জুবিন গাৰ্গটো যিটো ঠাইত নাহে চ' প্লিজ ভিডিঅ'টো চাই থাকক দেই সি ঠাইডোখৰ এইফালৰ পৰাই আৰু এইজনীও ভ্লগ বনাই আছে আৰু মই বনাই আছোঁ চ' ইমান ধুনীয়াকৈ এইখিনি ভাল লাগিছে মানে ইমান নিজান ঠাইত বনাইছে গাঁৱৰ মাজত বহুত চ' কোনো নাভাবে ন এইখিনি যে আৰু ভিতৰত কিবা থাকিব বুলি আৰু শুনিছোঁ জুবিন আহিব বুলি নাজানো আৰু আহে সেইখিনিৰ পৰা মানে আহোঁতে মানে যেতিয়া ঘৰ পাইছিলোঁ বহুত এক্সাইটেড হৈ আহিছিলোঁ আৰু এতিয়া বহুত মানে ভয় লাগিছে মানে মানুহকেইটা বহি আছে আৰু চাই আছে ন চ' লাজ লাগিছে আৰু চাওক এইফালে মানে এনেকৈ ফুল পুলি ৰুই দিছে ভাল লাগিছে চাওক এইফালে এইখিনি চাওক চাওক ধুনীয়াকৈ এনেকৈ ফুলৰ বাগিচা কৰি দিছে মানে পাছলৈ আৰু ভাল কৰিবগৈ আৰু এতিয়া আমি গৈ আছোঁ বিবাহ ভৱনটো চাবলৈ ওচৰ পালোহি বিবাহ ভৱনটোৰ আৰু চাওক ধুনীয়া বা একদম বাঁহেৰে কেনেকৈ বনাইছে মানে পাছলৈ কালাৰ কৰি দিব চাগে আৰু এনেকৈ মানে বহুত ভাল লাগিছে চাওক আমাৰ বিয়াও ইয়াতে পাতিম চাওক এনেকৈ দিছে আৰু মানে ওচৰৰ পৰা এনেকৈ অলপ এনেকৈ চাই লওক আৰু তাৰপিছত ধুনীয়াকৈ দেখাম এয়া চাওক ৱাও এইখিনি মানে যজ্ঞ পাতিব আৰু এনেকৈ থৈ দিছে চৰি ভুল হ'ল এইফালে চাওক কিমান ধুনীয়া কৰিছে মানে এইফালে এইখিনিতে যজ্ঞ পাতিব এই দৰা কইনা এনেকৈ বহিব আৰু চাওক ওপৰখিনি কিমান ধুনীয়া মানে চাবলৈ সঁচাকৈ ভাল লাগিছে আমাৰ ইয়াতে যে এনেকুৱা এডোখৰ জেগা হ'ব ভবা নাছিলোঁ আৰু মানুহটো বহুত ভাল কাম কৰিছে আৰু মানে এনেকৈ চবফালে নেমু বাগান আছে মানে এইবিলাক চাগে উঠাই দিব আৰু বেলেগ কিবা কিবি বনাব চ' আৰু এতিয়া আমি পাইছোঁহি চাংঘৰটো আৰু আপোনালোকক মই প্ৰথমে কৈছিলোঁ চাংঘৰ মানে চাংঘৰটো মেইন আছিল ন মানে মই গম পাওঁ খালি চাংঘৰ বনোৱা বুলি আৰু এইবোৰ থাকিব যে এইবোৰৰ কথা মানে ইমান গম নাপাওঁ চাওক মানে পূৰা চাংঘৰটোৰ ভিতৰত থাকিলে বহুত ভাল লাগিব ন আৰু ওপৰত উঠি পেলাই আপোনালোকক দেখাই দিম গৈ আৰু চাওক অঁ কেইদিন থাকিব কোন থাকিব অঁ জুবিন দা আংকুলহঁতৰ আকাশ দিব আহিব আমিও আহিম চ' এতিয়া ওপৰলৈ গৈ আছোঁ চাংঘৰটোৰ ওপৰত উঠি চাওঁগৈ আৰু আহিছোঁ আৰু মানে এইবিলাক বনাইছে কাৰণে এনেকৈ চেলিব্ৰেটি হৈ আছে আৰু ভাল লাগিছে বা একদম চাংঘৰৰ ভিতৰত লেট্ৰিন বাথৰুম তাকো টাইলছ লগোৱা চাওক পৰা টাইলছ লগোৱা আৰু এইখিনিৰ পৰা চাওক বিবাহ ভৱনটো আৰু এইটো চুইমিং পুলটো আৰু চাংঘৰৰ ভিতৰত এওৰা ইয়াৰণী বাইদেউ আৰু আমাৰ এইকেইটা আমি এইকেইটা চ' আৰু চাই থাকক তো গাইজ সঁচাকৈ চাংঘৰটো বহুত ধুনীয়া লাগিছে আৰু সিহঁতে ফটো উঠি থকালৈ মই আৰু অলপ চাই আহোঁ এনে আহি যোৱা ইয়ানিকো ফটোকেইখন উঠাই দিব লাগিব ন নালাগে তো আৰু এইটো কি বনাইছে তাকে চাই আহোঁ ব'লক চববোৰ মানে বাঁহেৰে বনাইছে আৰু এইটো কি বনাইছেনো অঁ নহ'লে সেইটো কি গোঁসাই ঘৰে অঁ সৰি গাইজ মোৰে ভুল হ'ল মানে সেইটো যে আগতে দেখাইছিলোঁ সেইটো আছিল গোঁসাইঘৰ আৰু এইটোহে বিবাহ ভৱন তো মানে নাজানিছিলোঁ ন আজি আহিছোঁ ত' মানুহজনে কৈ দিছে আৰু এইটো বিবাহ ভৱন আৰু সেইটো গোঁসাইঘৰ আৰু এইফালে কিবা বনাই আছে আৰু এইফালে এজোপা কুঁহিয়া আৰু এইফালে নেমু বাগান চব আৰু এনেকৈ আছে আৰু চাওক কেতিয়াবা বনাইছে কেতিয়া হ'বগৈ অঁ কোনোবা আহিবনে ইয়াতে আমি শুনিছোঁ জুবিন আহিব বোলে গৈ আছোঁ আৰু এনেকৈ ওপৰত গৈ চাই আহিব পাৰিম নে তো ইয়াতে মানে কাম কৰা মানুহখিনি আৰু পৰা থাকে আৰু এনেকৈ ৰাতি
এইফালে মানে পূৰা দৰা কইনা কাপোৰ চেঞ্জ কৰা মানে পূৰা ড্ৰেছিংখিনি এইফালে হ'ব আৰু ড্ৰেছিং বাঁহেৰে বনাইছে দেখিছে নহয় আপোনালোকে চব বাঁহেৰে পূৰা এইফালে পকা কাম চলি আছে গান গাই গাই কামত লাগি আছে বাৰু মানুহবোৰ তো গাইজ এতিয়া গম পালোঁ এইটো হ'ব বিবাহ ভৱন ভালদৰে গম পাইছোঁ আৰু সেইটো যে দেখিছে সেইটো চাংঘৰ আৰু বনাব এইখিনিতে চাংঘৰ আৰু এইটো যে অকণমান আগতে দেখাইছিলোঁ মানে আকৌ এবাৰ দেখাই দিওঁ এইখন হ'ব মানে ৰেষ্টুৰেণ্ট আৰু এইবিলাকত মানে চিলড্ৰেন পাৰ্ক হ'ব আৰু চৰি এতিয়া আকৌ আমি আহি গ'লোঁ মানে চাংঘৰটোত বহুত সময় কটালোঁ আৰু এতিয়া আহি গ'লোঁ মন্দিৰটোলৈ প্ৰথমে নাজানিছিলোঁ ন মন্দিৰ বুলি আৰু এতিয়া আকৌ ভালকৈ এইখিনি বোলে দিন জ্বলে ৰাতি জ্বলে জেগা অঁ তুমি কৈছা আমাৰ ভাস্বতী দিয়াৰ ব্লগাৰে কৈছে যে এইখিনি জেগা দিন জ্বলে ৰাতি জ্বলে পুৰা আঁতৰৰ পৰা চাই লওক দিন জ্বলে ৰাতি জ্বলে ঘৰটো মানে ভাস্বতী ব্লগাৰে কৈছে আৰু এইফালে মানে পুৰা ফটো উঠা মানে ষ্টেণ্ড বনাই লৈছে দেখিছে পুৰা নাৰিকল গছৰ আৰু এতিয়া পুৰা ফটো উঠি আছে আৰু দুইজনী ফটো মেইন আৰু ইহঁতে উঠি আছিলে মই মোবাইলটো লৈ আহিলোঁ ব্লগ বনাবলৈ চ' আৰু সেইবিলাক আৰু ফটো তুলিব লাগে চাই থাকক ন গাইজ ইয়াত হৈ গ'ল আৰু সন্ধিয়াও হ'ল চাওক পুৰা আমি আহোঁতে পুৰা বেলি চেলি ওলাই আছিল আৰু এতিয়া সন্ধিয়া হ'ল আৰু এইফালে গৈ আৰু যামগৈ আৰু তো গাইজ ফিনিছ আৰু এইখিনিতে সমাপ্ত আৰু এতিয়া যাওঁগৈ এইটো ৰাস্তা আৰু ফিৰকে ঘৰলৈ যাওঁগৈ তো গাইজ প্লেচটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।